আজি সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ উদ্যোগত গোটেই অসমতে মুখ্যমন্ত্ৰীলৈ চিঠি প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে। আমাৰ যিসকল প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক তেওঁলোকৰ বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ বিষয়টোক লৈ পেলাই আমি মুখ্যমন্ত্ৰীলৈ এখন প্ৰত্যেকজন শিক্ষকেই তেওঁলৈ ব্যক্তিগতভাৱে পত্ৰ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে। আজি সদৌ অসমৰ লগতে আমাৰ মুকংচেলেক ব্লকতো মুকংচেলেক প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ উদ্যোগত চিঠি প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে আৰু প্ৰতিজন শিক্ষকে এটা আহি পেলাই আজি ইয়াতে চিঠি প্ৰেৰণ কৰিছে আৰু ইয়াতে আমাৰ যিখিনি দাবী সেই দাবীখিনি উল্লেখ কৰা হৈছে আৰু ইয়াতে কোৱা হৈছে যে আমাৰ দাবীখিনি যদি তেওঁলোকে এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে, সেই সময়ৰ ভিতৰত যদি তেওঁলোকে আমাৰ দাবী পূৰণ নকৰে তেতিয়াহ'লে আমি ৰাজপথলৈ আহিবলৈ বাধ্য হ'ম। গতিকে আমি শেষ হিচাপে আজি চিঠিখনৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে তেওঁলোকে আমাৰ যিখিনি দাবী আছিলে বিনা স্বত্বে বেতন সুৰক্ষাসহ যিটো নিয়মীয়াকৰণ দাবী সেই নিয়মটো প্ৰতিশ্ৰুতি পালন কৰক আৰু এই চিঠিখনৰ জৰিয়তে তেওঁলোকে আমি শেষ আন্দোলন বুলি ভাবি লৈছোঁ আৰু ইয়াৰ পাছত যাতে আমি ৰাজপথলৈ ওলাই আহিব নালাগে এই কথাষাৰ তেওঁলোকে নিশ্চিত কৰক। আমাৰ আজি মুকংচেলেক ব্লকতে প্ৰায় 300 শিক্ষকে আজি বিভিন্ন ডাকঘৰৰ জৰিয়তে চিঠি প্ৰেৰণ কৰিছে। আজি আমি ইয়াতে জোনাই যিখন মুখ্য কাৰ্যালয় ডাকঘৰৰ কাৰ্যালয় তাতে আমি প্ৰায় 100মান আজি সমবেত হৈছেহি। লগতে লাইমিগুৰিৰ পৰা যাব, চিমেণ্ট চাপৰিৰ পৰা যাব, তেনেকুৱাকৈ বিভিন্ন ডাকঘৰৰ জৰিয়তে আমাৰ শিক্ষকসকলে চিঠি প্ৰেৰণৰ ব্যৱস্থা কৰি থকা হৈছে। এই ক্ষেত্ৰত যিটো মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনাক যিটো মন্তব্য প্ৰদান কৰিছে সেই মন্তব্যত আপুনি কিবা ক'ব বিচাৰিব নেকি? শিক্ষামন্ত্ৰী মন্তব্য কৰিছে। শিক্ষামন্ত্ৰীয়ে এইটো আশ্চৰ্যজনক কথা, অকল্পনীয় কথা তেখেতে কৈছে। যিহেতু নিয়মীয়াকৰণ বুলি ক'লে আচলতে নতুন চাকৰি বিচৰা নাই। তেওঁলোকে এনেকুৱা ধৰণৰ কথা কৈছে যে নতুনকৈ এটা চাকৰি দিব। আমিতো নতুনকৈ চাকৰি বিচৰা নাই, আমি কৰি থকা চাকৰিটোক আমি নিয়মীয়াকৰণ বিচাৰিছোঁ। তাৰ সত্ত্বেও তেখেতে কিন্তু এটা বিভ্ৰান্তিকৰ কথা ক'বলৈ আহিছে। আমি এতিয়া ভাবিবলৈ বাধ্য হৈছোঁ তেওঁলোকে এই সমস্যাবিলাক সমাধানৰ কাৰণে পক্ষপাতী নহয়। গতিকে শেষ সিদ্ধান্ত হিচাপে আমি এতিয়াও কৈ আছোঁ যে তেওঁলোকে যদি আমাৰ দাবীটো মানি নলয় তেনেহ'লে আমি ৰাজপথলৈ আহিম, তেতিয়া কিন্তু আমাক বেয়া পাব